নমস্কাৰ জনাইছোঁ সকলোকে। সেই দুপৰীয়া সাজৰ বাবে পাত পুত গোটাই ল'লোঁ। নৰসিংহ পাত, গোন্ধোৱা বনৰ পাত আৰু বঙালী মেমেধু, এনেকৈ মানে শাক কেইবিধ গোটাই ল'লোঁ। কুটি কাটি ৰেডি কৰি লৈছোঁ। এইফালে মাছ আহি পালে, মাছো ফ্ৰাই কৰি ল'লোঁ। মাছ ফ্ৰাই কৰি আছোঁ। আনফালে কেৰাহী পাতি তেল দিলোঁ। তেল গৰম হৈ গৈছে, পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো হৈছে আৰু এয়া দি দিলোঁ কাটি থৈ দিয়া শাকখিনি। ভালকৈ লৰাই ল'ম অলপ সময়। পাতটো অলপ মৰহি যোৱালৈ লৰাই থাকিম। মাছ কেইপিচো হৈছে আৰু ফ্ৰাই কৰি পানী দি দিলোঁ। তাতে বইল কৰি থোৱা দালি অলপো দিম। দালি অলপমান দালি অলপ দি দিলোঁ। মাছ কেইপিচ আনি তাৰ তৰকাৰীতে দি দিলোঁ। অলপ লৰাই দিলোঁ। উতল আহি গ'ল আমাৰ তৰকাৰী। সেইফালে কণী অলপ আনিছিলে, তাকে ভাজি দিওঁ কণীৰ লগত। পিঁয়াজ দি ভাজি আছোঁ। কণীখিনি দি দিলোঁ। তেলতে দি দিছিলোঁ নিমখ আৰু হালধি গুড়ি। এনেকৈ খালোঁ আৰু দুপৰীয়া সাজ। আপোনালোকে খালেনে? সকলোৱে বাৰু